চানা লৈছোঁ পুৰা গুৰ কাটি দি আছে মালপোৱা পিঠা হ'ব। হেল্ল' বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৰে ভাল আৰু মোৰো ভাল। আজি কাতি বিহুৰ উপলক্ষে এয়া চাকি জ্বলাব আহিছোঁ পথাৰত। আপোনালোককো দেখাই আছোঁ। এয়া ৰাস্তাতে গৈ আছোঁ, আগে মানুহজনী গৈ আছে আৰু মই পিছে গৈ আছোঁ। কি কৰোঁ কি নকৰোঁ দেখাই আছোঁ আপোনালোকক, চাই যাওক। তেনেহ'লে ভিডিঅ'টো অলপ আৰম্ভ কৰোঁ। ফাইনেলি আহি পালোঁ এয়া নিজৰ ধান তলি। ধান ওলাইছে আৰু এনেকৈ গৈ আছোঁ ধান তলিৰ যিহেতু মাজতে চাকিটো জ্বলাম, অলপ মাজত গৈ লওঁ। আমাৰ ধান ওলাইছেহে, লোকৰ ধান এয়া কাটি লৈয়ে গ'ল। আগতীয়া ধান কাটি লৈ গৈছে। কি কৰিব আৰু, আগতীয়া পিছতীয়াটো থাকেই। আহি আছোঁ, আহি বেছি দূৰো নাযাওঁ, মাজতে জ্বলাই যাওঁ। ইয়াতে জ্বলাম আৰু এইখিনি ঠাইত অকণমান কাট মানে এইটো আমাৰ নাভিকটা কয়, যাতে কিছুমান ধান নোলায় নহয়, এই অকৰা লাগি থাকে। এনেকৈ কাটি দিলে ধানটো ওলায়, মানে সেইকাৰণে নাভি কাটি দিয়া হয়। ফাইনেলি ঔটেঙাৰ চাকি দিব লাগে কয়, সেইকাৰণে ঔটেঙা চাকি লগাই দিছোঁ। এইটো ঔটেঙা চাকি লগালোঁ আৰু তলত এয়া চাওক, কুমলীয়া তামোল পাণ দিব লাগে। কুমলীয়া তামোল পাণ দিছোঁ। এতিয়া শলিতা লগাব, তেল ঢালিব। বঢ়িয়া। ধূপকাঠি ওলাইছে, ধূপকাঠি লগাব। ফাইনেলি চাকি জ্বলি গ'ল। ভালকে লক্ষী মাক ধানবিলাক ভাল হ'ব লাগে, পোকে যাতে খাব নালাগে। তাৰে প্ৰাৰ্থনা কৰিছোঁ আৰু ফাইনেলি চাকিটো জ্বলি গ'ল পুৰা ডাঙৰকে। তেল আৰু অলপমান ঢালি দে। গধূলিলৈকে ৰাতিলৈকে জ্বলিব লাগিবতো, ভৰ্তি কৰি দিব দিছোঁ তেল। ফাইনেলি জ্বলোৱা হৈ গ'ল। গৈ থাকোঁ এতিয়া ঘৰত, আকৌ ঘৰতো বহুত জ্বলাব লাগে। তুলসী গুৰি, থাপনা
ফাইনেলি চাকি জ্বলাই আহিলোঁ দুইজনে। কেনেকুৱা লাগিছে আমাক জনাবচোন। আমি বুঢ়া বুঢ়ী ইমান কথা ক'ব নাজানে, কথাও নকয় ভালকে। এইজোপা আমাৰ তুলসী গছ আৰু তলত চাকিৰ শৰাইৰ যোগান চলি আছে। এনেকৈ সৰু সৰু একদম আমাৰ ছোৱালীটো সেৱা কৰিব আহিছে। हाय, तुम्हारा नाम क्या है? मेरा नाम शांति खरोनिया है। हाय हाय बाबा इनवाइट करूंगा, हम सभा करूंगा। बाय बाय। আমাৰ ছোৱালীটো পুৰা তুলসী গছৰ তলত সেৱা কৰি আছে। এইফালে এইফালে তুলসী গছ। কৃষ্ণ কৃষ্ণ কৈ দিয়া। ফাইনেলি তুলসী গুৰত চাকি জ্বলোৱা হৈ গ'ল। এয়া ধান ভঁৰালত আৰু দেখা আছো এইটো গৰু গোহালি। এইবিলাক গৰু। এইফালে আপোনাৰ দৰ্জা মুখত, এইফালে মেইন থাপনা, এইফালে লাষ্ট পদূলি মুখত। ফাইনেলি শৰাই ভাঙা হৈ গ'ল। এয়া চানা লৈছোঁ, নাৰিকল চানা খাব লাগে, খাওঁ আৰু। ফাইনেলি বিহু বুলি ক'লে কি লাগে আমাক? পিঠা। পিঠা আপোনালোকক দেখাই আছে। পিঠাগুড়িৰ লগত পুৰা গুড় কাটি দি আছে। পুৰা মালপোৱা পিঠা হ'ব। পুৰা ৰঙা ৰঙা হৈ গৈছে একদম। গুড়ৰ লগত কেনেকে বনাই দেখাই আছো আপোনালোকক, চাই থাকিব। পুৰা সানি আছে গুড়খিনি। একদম মালপোৱা পিঠা হ'ব, মালপোৱাৰ নিচিনা। এনেকৈ মিক্স কৰি ল'ব লাগে। কি কবা আজি কি খাম আমি? পিঠা খাম ন? পিঠা খাম। আৰু কি খালা? চানা আৰু কি খালা? আৰু নাৰিকল। কোনফালেদি খালা? কোনফালেদি খাই দিলা? দাঁতৰ লগত। আবু কি কৰি আছে? চানা খাই আছে। এই পিঠা বনাই নাই, চাহ খাই আছে। পিঠা গুড়ি সানি আছে। আমাৰ পিঠা বনোৱা হৈ গ'ল। এয়া পুৰা পিঠা, এইখিনি পিঠা কৰি এনেকে পিঠা বনাই আছে। পুৰা ৰিফাইন তেলত ছ্যাও কৰি বনাই আছে। আমাৰ ইফালে শ্ৰীদেৱী, এয়া চাই লওক, একদম বঢ়িয়া পিঠা। এখনমান খাই চাওঁ। গৰম, মজা, মিঠা। পিঠা চিঠা খাই উঠিলোঁ আৰু ভিডিঅ'টো আজিলৈ ইমানতে সমাপ্ত কৰোঁ বুলি ভাবিছোঁ। আপোনালোকে ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব সকলোবোৰ কৰি দিব।
একদম মই আশাবাদী সোনকালে 1K কৰি দিয়ক, যাতে আগলৈকে মোৰ ভিডিঅ' আপোনালোকে চাবলৈ পায়। তাৰে আশাৰে আকৌ নেক্সট ভিডিঅ'ত লগ পাই আছোঁ। আজিলৈ বাই বাই।